চিকেন কাৰী বনাবৰ বাবে এয়া মই 250 গ্ৰাম মান চিকেন লৈছো। চিকেনখিনি ভালদৰে ধুই লৈছো আৰু এতিয়া মই মেৰিনেট কৰিম। এয়া চামুচ হালধি দিছো, চামুচ নিমখ দিছো। এতিয়া অকমান নেমু দিম, প্ৰায় চামুচ মান হ'ব নেমুৰ ৰস। নেমুৰ ৰস দিলে আসলে মাংসখিনি খুব ধুনীয়া কোমল হয়, কোমলকৈ সিজে। অকমান মিঠাতেল দিছো, প্ৰায় চামুচ মান হ'ব। আৰু মিঠাতেলখিনি কিয় দিছো সেইখিনি মই একেবাৰে ভিডিঅ'টোৰ শেষত ক'ম, সেইবাবে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। এতিয়া এইখিনি গোটেইখিনি ভালদৰে সানি লৈছো। খুব ধুনীয়াকৈ হাতেৰে মাংসখিনিত নিমখ, হালধি, নেমু, মিঠাতেল সানি দিব। এতিয়া কেৰাহী এখন পাতি লৈছো। এতিয়া কেৰাহী গৰম হ'লত মই তেল দিছো। তেলখিনি গৰম হৈ গ'ল। এতিয়া ইয়াতে মই প্ৰায় আধা চামুচ মান জিৰা দিছো আৰু জিৰাখিনি ফটফটকৈ ফুটিবলৈ দিছো। জিৰাখিনি ফুটিছে। জিৰাখিনি ফুটিলত মই তেলতে অকণমান চেনি দিছো। আপোনালোকে ইচ্ছা কৰিলে নিদিবও পাৰে। এতিয়া ভালদৰে লৰাই দিছো। এতিয়া প্ৰায় মধ্যমীয়া দুটা পিঁয়াজ সৰু সৰুকৈ মই কুটি লৈছিলোঁ, সেইখিনি মই তেলত দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। এয়া প্ৰায় বাদামী ৰঙৰ হৈছে। এতিয়া আমি ইয়াতে প্ৰায় ডাঙৰ চামুচেৰে এচামুচমান জোখৰ আদা নহৰু পেষ্ট দি দিছোঁ আৰু ভালদৰে লৰাই দিছোঁ। এইখিনি আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে আপোনালোকে ভাজি ল'ব। এতিয়া মই বিলাহী ডাঙৰ চাইজৰ এটা সৰু সৰুকৈ কাটি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিহলাই লৈছোঁ। এনেদৰে লৰাই লৰাই অলপ সময় ভাজিব লাগিব। এতিয়া বিলাহীখিনি অলপ ভজা হৈ গ'ল, তাতে মই এচামুচ নিমখ দিছোঁ। মনত ৰাখিব আমি মেৰিনেট কৰোঁতেও মাংসখিনি নিমখ দিয়াই আছে, গতিকে কমকৈ দিব। এতিয়া মই মেৰিনেট কৰি ৰখা মাংসখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে মছলাখিনিৰ লগত আমি ভাজি ল'ব লাগিব। অলপ লাহে লাহে লৰাই লৰাই ভাজি থাকিব। হালধি যিহেতু মই মাংসখিনিত দিয়ে থৈছিলোঁ, সেইবাবে তেলত আকৌ হালধি মই নিদিলোঁ আৰু মই জোখমতে মেৰিনেট কৰোঁতে হালধি দি দিছিলোঁ। এনেদৰে আপোনালোকে অলপ অলপকৈ লৰাই লৰাই ভাজিব লাগিব অলপ সময়। এয়া মোৰ প্ৰায় ভাজি অলপ সময় হ'ল। মই এতিয়া এচামুচ চিকেন মছলা দি দিছোঁ, এচামুচ মিট মছলা দিছোঁ আৰু এতিয়া গোটেইখিনি ভালদৰে আকৌ লৰাই দিম আৰু এনেদৰে লৰাই লৰাই আকৌ অলপ সময় ভাজিম। আচলতে কম জুইত মাংসখিনি লাহে লাহে ভাজি থাকিলে মাংসখিনি আচলতে বৰ ধুনীয়া ৰং এটা হয়। এতিয়া ইয়াৰ লগত মই সৰু সৰুকৈ কাটি লোৱা দুটা আলু মিহলাই দিছোঁ। আপোনালোকে আলু স্কিপ কৰোঁ বুলিলে কৰিব পাৰে। এইখিনি গোটেইখিনি ভালদৰে আকৌ লৰাই দিছোঁ। এয়া অলপ সময় মই ভাজিলোঁ। এতিয়া একাপমান পানী দি দিছোঁ আৰু গোটেইখিনি ভালদৰে আকৌ এবাৰ মই লৰাই দিছোঁ। এতিয়া মই এইখিনি এখন ঢাকন মাৰি প্ৰায় 5 মিনিটমানৰ বাবে সিজিবলৈ দিম। এয়া মই মাংসখিনি ঢাকন খুলিলোঁ আৰু অলপ পানী দিছোঁ। মই মাজে মাজে অলপ
লৰাই আগতে চাই আছিলোঁ আচলতে ভিডিঅ'টো তেতিয়া কৰা নহ'ল আৰু এতিয়া মই জোখমতে পানী দি দিম অলপ সময় সিজিবলৈ দিয়াৰ পাছত এয়া মই ঢাকনখন দাঙি চাইছোঁ মোৰ মাংসখিনি হৈ গৈছে বৰ ধুনীয়া ৰং এটাও ওলাইছে আৰু মেৰিনেট কৰোঁতে আচলতে অলপ মিঠাতেল দিছিলোঁ সেই মিঠাতেলখিনিৰ কাৰণেই ৰংটো খুব ধুনীয়া হৈছে আৰু শেষত মই ধনিয়া আৰু কেঁচা জলকীয়া দি দিছোঁ আমাৰ চিকেনৰ কাৰি ৰেডি হৈ গ'ল এয়া মই ভাতৰ লগত খাবৰ বাবে এয়া সজাই লৈছোঁ চিকেনৰ কাৰি এনেদৰে বৰ ধুনীয়া হয় খাবলৈ আপোনালোকে সকলোৱে ঘৰত বনাই খাওক ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব ধুনীয়া কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই